নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় ভালে আছে চাগৈ। আজি আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলোঁ। আজি এটা আমি দাইল বনাই দেখাম, চাম্বৰ দালি। চাম্বৰ দালি আপোনালোকে বিভিন্ন ধৰণে বনোৱা চাইছে, বনাইছেও। মই নিজৰ ফালৰ পৰা এটা বিশেষ টাচ দি পিনি এটা বনাব বিচাৰিছোঁ। আপোনালোকে চাই বহুত ভাল পাব। তাৰ লগতে আছে এটা সজিনা আৰু মাছৰ এটা শুকান চব্জি। চাই থাকোঁ ভিডিঅ'টো। দৰ্শকসকল, আজি আমাৰ চাম্বৰ ৰেচিপিটো বনাব লৈছোঁ। তাৰ কাৰণে আমি এইখিনি বস্তু আমাৰ প্ৰয়োজন হ'ব। আমি ৰহৰ দাইল লৈ লৈছোঁ, আমাৰ 1 বাতিমান লৈছোঁ, আৰু আপোনালোকে কিমান বনায় সেই হিচাপত ল'ব। তাৰ লগত আমি অলপ চব্জি লৈ লৈছোঁ। আমাৰ চাম্বৰ ষ্টিক আমাৰ সজিনাটো লৈ লৈছোঁ কেইটুকুৰামান, আৰু দাংবডি লৈ লৈছোঁ কেইটুকুৰামান। এইফালে আমাৰ কোমোৰা আৰু পটল টুকুৰা, এইফালে ৰঙালাও, এইফালে গাজৰ আৰু আলু। আমাৰ আলুটো প্ৰত্যেকটো হেৰি দিওঁৱেই। এইখিনি ধৰা বন্ধা নহয়, আপোনালোকে ইয়াত যি আপোনাৰ দিব ইচ্ছা কৰে সেইখিনি দিব পাৰে। আৰু এটা মিডিয়াম চাইজৰ বিলাহী লৈছোঁ। আৰু আমাৰ এই চাম্বৰ ৰেচিপিটোত আৰু অলপ গোটা মছলা আমি ইউজ কৰিম। নহৰু লৈ লৈছোঁ কেইফুটামান, আৰু আমাৰ কাৰি পাত্তা আৰু নৰসিংহ পাতটো লৈ লৈছোঁ। মিডিয়াম চাইজৰ পিঁয়াজ, শুকান জলকীয়া 3টা লৈ লৈছোঁ, আৰু ক'লা সৰিয়হ লৈ লৈছোঁ 1.5 চামুচমান। আৰু আমাৰ মেইন বস্তুটো হৈছে ইমলি আৰু তেতেলীটো লৈ লৈছোঁ। ইয়াৰ লগত আমি হালধি নিমখটো ইউজ কৰিম, আৰু ইয়াৰ লগত আৰু এটা বস্তু চাম্বৰ মছলাটো ইউজ কৰিম আমি। এতিয়া প্ৰথমতে আমি দাইল আৰু এই চব্জিখিনি বইল কৰি লওঁ। চাম্বৰ বনোৱাৰ বিভিন্ন পদ্ধতি আছে। এইটো এটা চাউথ ইণ্ডিয়ান ৰেচিপি হয়, আৰু আপোনালোকেও চাম্বৰ বনায়। এনেকুৱা নহ'বও পাৰে, আপোনালোকে বনোৱা নিচিনা নহ'বও পাৰে, অলপ ডিফাৰেঞ্চো পাব পাৰে। তথাপিও আৰু নিজৰ ফালৰ পৰা আমি বনাবলৈ চেষ্টা কৰোঁ। এই ধৰণে বনাওঁ আমি ঘৰত, সেইটোকে আপোনালোকক বনাই দেখাইছোঁ। প্ৰথমে গেছটো জ্বলাই লওঁ। কুকাৰত আমি পানী ৰাখি আমি গোটেই চব্জি আৰু দাইলখিনি আমি দি দিওঁ। আমি কুকাৰত গোটেইখিনি চব্জি ঢালি লৈছোঁ। ইয়াত আমি দাইলখিনিও ঢালি লওঁ। আমি এনেদৰে বিলাহীটো ডাঙৰ ডাঙৰকৈ ফালি ল'লোঁ, আৰু পিঁয়াজো এনেকৈ ফালি লৈছোঁ ডাঙৰ ডাঙৰকৈ। আমি এতিয়া বইল কৰোঁতে এইখিনি বস্তু আমি দি দিম। ইয়াত এতিয়া আমি অলপ নিমখ দি দিম। এতিয়া আমি এইখিনি অলপ বইল হ'বলৈ দিওঁ। আমি ফ্ৰেছ ইমলিটো লৈ লৈছোঁ, বাকলি গুচাই ল'লোঁ। বাকলি গুচাই আমি পানীত তিয়াই থ'ম। ইয়াৰ টেঙা ভাৱটো ওলাব লাগিব। আমাৰ এই ছিজনটো আৰু ইমলিৰ ছিজন হয়, সেইকাৰণে আমি বেছিভাগে ফ্ৰেছ ইমলিটো ইউজ কৰোঁ। পেকেটৰ ইমলিটো কমেই ইউজ কৰোঁ। তো পানীত অলপ দেৰি অলপ কোমল হ'বলৈ দিওঁ। নহৰু কেইফুটা ইয়াত আমি এনেকৈ খুন্দি লৈছোঁ। পিঁয়াজটো এনেকৈ শ্লাইচকৈ ফালি ল'লোঁ। আমাৰ 3টা চিটি লগালোঁ দাইলটোত। ধুনীয়াকৈ আমাৰ চব্জি আৰু দাইলে সিজি গ'ল। আমি তেতেলীটো এনেকৈ পানীত তিয়াই থৈছোঁ যে এইটো ভালকৈ সানি একদম ৰসটো উলিয়াই ল'ম। আমাৰ কেৰাহী গৰম হৈ গ'ল। আমি অলপ মিঠাতেল লৈ লৈছোঁ তেল মাৰিবৰ কাৰণে। শুকান জলকীয়া 3টা ইয়াত দি ল'লোঁ তেলতে, আৰু এতিয়া ক'লা সৰিয়হখিনি ইয়াতে দি দিম। সৰিয়হটো ফুটিবলৈ দিওঁ, আৰু এই নহৰু যে এইখিনি ইয়াতে দি দিম। কাৰি পাত্তাটো এইখিনি ইয়াতে দি দিম। পিঁয়াজ কাটি থৈ দিছোঁ, পিঁয়াজখিনিও দি দিওঁ। অলপ ভাঙি মোহাৰি দিওঁ। পিঁয়াজ, নহৰু, কাৰি পাত্তা, সৰিয়হ এইখিনি ভালকৈ ভাত খাবলৈ দিওঁ। আমি এতিয়া এইখিনি অলপ পিঁয়াজখিনি ভাত খাই গ'ল। এতিয়া হালধি গুড়ি অলপ দি দিওঁ, আৰু ৰেড চিলি আমাৰ কাশ্মীৰী মিৰ্চটোও দি দিওঁ। অকণমান জাষ্ট চেনি অকণমান দি দিওঁ।
sambar মছলা পাউডাৰো দি দিওঁ ইয়াৰ লগতে আমাৰ মছলাখিনি ৰেডি এতিয়া ইয়াত দাইলখিনি দিছোঁ আমাৰ এই sambar দাইল বনাওঁতে ইমান বেছি একো ৰেচিপিটোত একো বেছি টান নহয় পটককৈ বনাব পাৰি ইয়াত ওপৰত আৰু অকণমান আমি sambar মছলা দি দিছোঁ ইয়াত যোনখিনি আমি তেতেলী পিচি ৰাখিছিলোঁ ৰসখিনি চেকি থৈছিলোঁ এতিয়া ইয়াত ঢালি দিওঁ এক প্ৰকাৰৰ গোটেইখিনি আমাৰ চব্জি কাৰণেতো বইল হৈ আছিলে মছলাও হৈ আছে এতিয়া একবাৰ হৈ গ'ল আৰু এইখিনি উতল অহাৰ লগে লগে আমি নমাই দিব পাৰোঁ এতিয়া আমি ইয়াত জাষ্ট অকণমান ওপৰত ধনিয়া পাত্তা দি দিওঁ আৰু এইটো নমাই থ'ব পাৰোঁ আমাৰ হৈ গ'ল এতিয়া আমি বন্ধ কৰি নমাই দিওঁ আমি এইবাৰ বনাম আমাৰ ছজন ফলীয়া বা সজিনা বা sambar ষ্টিক আৰু আলু সৰিয়হ দি এটা শুকান ভাজি এইখিনি প্ৰথমে আমি কাটি মেলি পানীত তিয়াই থৈ দিছোঁ ইয়াৰ লগত আমি কি মছলা ইউজ কৰিছোঁ আপোনালোকক দেখাইছোঁ এচামুচ ক'লা সৰিয়হ আৰু এচামুচ বগা সৰিয়হ প্ৰথমে আমি পানীত তিয়াই থৈছিলোঁ কোমল হোৱাৰ পাছত আমি ইয়াত মিক্সি দি ল'লোঁ অকণমান তাত চেনি ইউজ কৰিছোঁ এইটো আমি এতিয়া মিক্সিত অলপ পিচি লওঁ আমি প্ৰথমতে পিঁয়াজ লৈ লৈছোঁ ইয়াত সৰু সৰুকৈ কাটি আৰু নহৰু কেইফুটামান আৰু কেঁচা জলকীয়া এটা আৰু আদা এটুকুৰা আমি এইটো প্ৰথমে পূৰা মিক্সিত মিক্স কৰি লওঁ এই ধৰণে আমি আদা নহৰু পিঁয়াজ কেঁচা জলকীয়া এইভাগে ধুনীয়াকৈ চপ কৰি ল'লোঁ মিডিয়াম সাইজৰ বিলাহী এটা এনেকৈ ধুনীয়াকৈ সৰু সৰুকৈ চপ কৰি ল'লোঁ কেৰাহী গৰম হৈ আছে আমি ইয়াত তেল দি লৈছোঁ তেলখিনি গৰম হ'বলৈ দিওঁ আমাৰ তেল গৰম হৈ গ'ল অকণমান গোটা জিৰা দি লৈছোঁ আমি ইয়াতে পিঁয়াজ আদা নহৰুখিনি জলকীয়া পিচি ৰখাখিনি ইয়াত দি দিওঁ অকণমান ভাত খাবলৈ দিওঁ এই আমাৰ পিঁয়াজখিনি ধুনীয়াকৈ ভাত খাই গ'ল এতিয়া আমি বিলাহী দি দিওঁ ইয়াত মই যোনখিনি সৰু সৰুকৈ কাটি ৰাখিছিলোঁ অকণমান নিমখ দি দিওঁ অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰো দি দিওঁ ইয়াত তাত অকণমান হালধি পাউডাৰো এড কৰি দিওঁ জিৰা পাউডাৰ অকণমান দিওঁ ধনিয়া পাউডাৰো অকণমান দিওঁ মছলাখিনি ধুনীয়াকৈ যে মিক্স হৈ গ'ল আৰু এতিয়া আমি পিচি ৰাখিছিলোঁ যে ক'লা বগা সৰিয়হখিনি সেইখিনিও ইয়াতে দি দিওঁ অকণমান ভাত খাবলৈ দিওঁ এই মছলাখিনি ধুনীয়াকৈ একদম তেল ওলাই গ'ল পূৰা গ্ৰেভি হৈ গ'ল এক প্ৰকাৰৰ এতিয়া আমি এই গ্ৰেভিখিনিত sambar ষ্টিক মানে আমাৰ সজিনা ফলি আৰু আলু ইয়াত দি দিওঁ এতিয়া আমি জুইৰ ফ্লেমটো অলপ কম কৰি ঢাকনা লগাই দিওঁ সজিনা চব্জিখিনি আধা সিজা হৈছেগৈ আৰু সজিনাখিনি এনেও খাবলৈ ভালেই ইয়াত আমাৰ আগতে ফ্ৰাই কৰি থোৱা মাছ অলপ আছিলে সেইখিনিও আমি ইয়াতে দি দিওঁ আৰু এনেও মাছৰ মাথা আৰু সজিনাই অলপ ভালেই লাগে খাই আমি আমাৰ সজিনা চব্জিখিনি অকণমান গৰম পানী দি দিওঁ আৰু মাছখিনি সৈতে ধুনীয়াকৈ অলপ মাছটো ভাগি যাবৰ কাৰণে আমি পানী অলপ দি দিছোঁ এতিয়া গোটেইখিনি অলপ মিক্স কৰি ধুনীয়া এটা সোৱাদ আহিব 10-15 মিনিটমান এনেকৈ উতলাৰ পাছত আমি ইয়াত ওপৰত গৰম মছলা আমি দি দিওঁ সজিনা চব্জিটো হ'লগৈ আৰু সজিনাৰ তৰকাৰীটো হ'লগৈ আৰু আমি অকণমান ৰস অকণমান ৰাখিছোঁ মানে অলপ তৰকাৰী টাইপৰ অকণমান লিকুইড ৰাখিছোঁ সেইকাৰণে আমি এতিয়া নমাই দিওঁ আৰু দৰ্শকসকল আমাৰ sambar দালিটো হৈছিল কি ধুনীয়া হৈছে দেখিছেনে কি কালাৰ আহিছে কি চেণ্ট আহিছে একদম খাওঁ খাওঁ লাগিছে না আমাৰ সজিনাৰ চব্জি ৰেডি এতিয়া আৰু খাব পাৰোঁ ধুনীয়া গোন্ধ আহি আছে বন্ধুসকল আমাৰ খানা ৰেডি এতিয়া খাবলৈ লৈছোঁ চব্জিখিনি লৈ চাওঁ এতিয়া কেনেকুৱা হয় খাবলৈ অকণমানহে টেষ্ট কৰিবলৈ লৈছোঁ আৰু দাইলটো লৈ লৈছোঁ বহুত টেষ্টি হৈছে আৰু দাইলটো চাওঁ এতিয়া sambarটো বহুত বঢ়িয়া আছে ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰিব তেতিয়াহ'লে খানাটো খাওঁ আৰু আজিলৈ বাই